সো হে গাইস কি খবৰ আশা কৰিছো সকলোৱে ভাল মোৰ চেনেলৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভাল আজি এই ভিডিঅ'টো যোগেদি মই আপোনালোকক অসমৰ মুহমুহি অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুলতাই জীৱনত পাৰ কৰা কিছুমান ঘাট প্ৰতিঘাতৰ কথা তেওঁ এটা ভিডিঅ' ক্লিপত কৈছিলে তাৰ কিছুমান বিশেষ ক্লিপ মোৰ ওচৰত আছে আপোনালোকক দেখাম তাৰ আগতে নতুন যদি কোনোবা আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব এতিয়া মই আপোনালোকক ক্লিপটো লগাই দিছো আবেগিক হ'ব নালাগে মানুহ একেবাৰে নালাগে মন আৰু বিবেকৰ যুঁজ এখন চলি থাকে যেতিয়া আপুনি প্ৰেক্টিকেল যিকোনো বস্তু এটা সিদ্ধান্ত ল'বলগীয়া হয় মই ভাবো যে একদম মানে আপুনি ব্ৰেইনেৰে আপুনি কাম কৰক কিন্তু নিজৰ সন্তান বা এনেকুৱা ধৰণৰ কথা লয় তেতিয়া আপুনি মনৰ কথা শুনক গতিকে মোৰ জীৱনতে তেনেকুৱা হৈ গৈছে কিন্তু এতিয়া আৰু সেইবিলাক ভাবি নাথাকো যি হৈ গ'ল মোৰ ছোৱালীৰ লগত নহওক মোৰ লগত যিমান মানে সংস্পৰ্শত আছে তেওঁলোকৰ লগত নহওক সেইকাৰণে হয়তো মই যেটো কৈছো যে যিকোনো পৰিস্থিতিত নহয় আপোনালোকৰ ভিতৰত যদি কিছুমান লোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বিচাৰে পডকাষ্টটো মই আপোনালোকৰ বাবে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম বাৰু আৰু যদি নতুন কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম নতুন যদি কোনোবা মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিডিঅ'সমূহ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনাগত ভিডিঅ'সমূহত আকৌ আপোনালোকৰ মাজলৈ আহিম